Welcome back to my YouTube channel. So বহুত দিনৰ মূৰত মোবাইলৰ কেমেৰাটো অন কৰি ললো আৰু এটা ব্লগ আপলোড কৰিম বুলি ভাবিছো। আজি পৰা প্ৰায় 3 বছৰ মান আগত এটা ব্লগ আপলোড কৰিছিলো শিলঘাট অশোকষ্টমী মেলাৰ ওপৰত। আমাৰ ইয়াতে হয় শিলঘাটত। তো সেই অশোকষ্টমী মেলা এতিয়াও হৈ আছে। গতিকে আজি তালৈ যাম বুলি ভাবিলো আৰু আপোনালোককো কি হয় নহয় সকলোখিনি ভিডিওটোৰ জৰিয়তে দেখাম বুলি ভাবিলো। গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। পালোহি তেল যিহেতু নাইকিয়া তেল অলপ ভৰাই লওঁ বুলি ভাবিলো। আৰু এতিয়া ডাইৰেক্ট আমি মেলালৈ যাম। গতিকে যোৱা জাৰ্নিটো দেখাম আপোনালোকক চাই থাকক। আৰু ইয়াৰ পালোহি শিলঘাট আৰু হয়তো আপোনালোকে ভিডিওটোত দেখিবলৈ পাইছে ইয়াৰ পৰা মানুহৰ সমাগমবোৰ বাঢ়িব ধৰিছে কাৰণ ইয়াৰ পৰা আৰু মেলা চলিলে প্ৰায় 3 মিনিটৰ ৰাস্তা আছে। গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ইয়াতে বাইক পাৰ্কিঙত থলোঁ থৈ পেলাই এতিয়া আমি আগলৈ গৈ আছোঁ। আগত কি আছে কি নাই সকলোৱে ভিডিঅ'টোতে চাবলৈ পাব। এয়া হৈছে মা কামাখ্যা দেৱালয় আৰু মা কামাখ্যা দেৱালয়ৰ সন্মুখত এই ফিল্ডখনতেই আচলতে মেলাখন অনুষ্ঠিত হয় আৰু মেলাৰ যিবিলাক মুখ্য আকৰ্ষণ যেনেকৈ চকৰি হওক বা বিভিন্ন ধৰণৰ বিপণীবিলাক এই ফিল্ডখনতেই থাকে। আৰু হয়তো আপোনালোকে আহোঁতে মোৰ ভিডিঅ'টোত দেখিলে বহুত ৰাস্তাৰ কাষতে দোকান বজাৰ আছিলে, সেইবিলাক বাদ দিও মুখ্য আকৰ্ষণ যিবিলাক আছে চব এই ফিল্ডখনতেই থাকে। আৰু আহি এয়া চাওক কি দেখিলোঁ, এটা খুবেই অদ্ভুত বস্তু মই আজিলৈকে দেখা নাই জীৱনত, প্ৰথমবাৰ দেখিলোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ কি ধৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকে পানীত জাহাজ চলাই আছে। চাওক এবাৰ, মানে দেখিয়ে ভাল লাগি গ'ল। আৰু এইটো বন্দুকেৰে বেলুন ফুটোৱা, এইটো আপোনালোকে খেলিছেনে নাই কমেণ্ট কৰি জনাবচোন। মই হ'লে আগতে বহুত খেলিছিলোঁ, এতিয়া কেমেৰাটো ধৰি দিয়া মানুহৰ অভাৱতে মই খেলিব নোৱাৰিলোঁ। আপোনালোকে খেলিছেনে নাই প্লিজ কমেণ্ট কৰি জনাব।
এইফালে এইকেইজনে টেটু আঁকিব টেটু আঁকাৰ কাৰণে দৰদাম কৰি আছিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু এনেকৈ মেলাত গৈ পেলাই আপোনালোকে টেটু আঁকি পাইছেনে মই বাৰু আজিলৈকে পোৱা নাইকিয়া কিন্তু বহুতে আঁকা দেখিছোঁ গতিকে কমেণ্ট কৰি জনাব আৰু দেখিলে ফাইনেলি তেওঁলোকে টেটুটো আঁকিলেও এতিয়া চবৰে দিবলৈ গৈছে মই নাযাওঁ কি যাব মোৰ বহুত ভাল লাগে মই আহিছে নাই অলপ অলপ যা টিকেট কাট টিকেটটো কাটি ল দিয়ক এটা দিয়ক আৰু এইটো উঠি গ'ল সি উঠিবগৈ এতিয়া চকৰিত আৰু এইটো ধুনীয়াকৈ হাঁহি হাঁহি নামি আহিছে আৰু আহি আহি এখন দোকান দেখিলোঁ ইয়াত গোলা বেছি আছিলে তো বহুত দিনৰ আগতে গোলা খাইছিলোঁ আজি আকৌ দেখি পেলাই খাবলৈ মন গ'ল সেইকাৰণে 3জন আছিলোঁ আমি গতিকে 3টা গোলা অৰ্ডাৰ কৰিলোঁ নাইট ভিউটো মই ইয়াৰ লগতে এড কৰি দিছোঁ যিহেতু মই দিনত গৈছিলোঁ প্ৰায় 4টামান বজাত গৈছিলোঁ পোহৰে কৰা ভিডিঅ'খিনি আপোনালোকে অলৰেডি দেখিলেই কিন্তু নাইট ভিউটো দেখা নাই গতিকে নাইট ভিউটো মই এড কৰি দিছোঁ ইয়াতে চাই লওক শেষত এখন মিঠাই দোকান দেখিলোঁ আৰু মিঠাই দোকানখনৰ পৰাই ঘৰলৈ বুলি অলপমান জেলেপি ল'লোঁ আৰু তাৰপিছত আমি ঘৰমুৱা হ'লোঁ এটা কবিতাৰ নিচিনাই হৈ গ'লগৈ বাৰু যি কি নহওক যদিহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে তেতিয়াহ'লেতো অলৰেডি আপোনালোকে গম পালেই আৰু এখন মেলাত আচলতে দেখাবলগীয়া বৰ বিশেষ একো নাথাকে সববিলাক মেলাই একেই হয় চকৰি থাকে বিভিন্ন ধৰণৰ বিপণী থাকে তেনেকুৱাবিলাক দৃশ্যাংশই আপোনালোকে দেখিবলৈ পাব বেলেগ মেলাটো গতিকে ইয়াতো বৰ বেছি এটা বেলেগ দেখুৱাবলগীয়া একো নাছিলে নাজানো আপোনালোকে মনোৰঞ্জন অনুভৱ কৰিলে নাই ভিডিঅ'টো চাই কিন্তু আচলতে মোৰ ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য আছিলে যাতে আজিৰ পৰা 10-15 বছৰ পিছতো যদি মই মোৰ ইউটিউব চেনেলটো খুলি চালে এই ভিডিঅ'টো মই আচলতে দেখিবলৈ পাম আৰু তেতিয়া মানে আচলতে এইটো এক প্ৰকাৰৰ স্মৃতি হিচাপে সাঁচি ৰখা নিচিনা হ'ল আৰু এনেকৈ ব্লগ বনোৱাৰ কোনো ধৰণৰ অভ্যাসো নাইকিয়া আজিৰ পৰা 1.5-2 বছৰ আগতে এটা ভিডিঅ' বনাইছিলোঁ সেইটো আপলোড কৰাৰ পিছৰ পৰাই ইমান দিনে একো আপলোড কৰা নাই আজি মন গ'ল যে ময়ো গৈছোঁ দুজন মানুহৰো মনোৰঞ্জন হওক ভিডিঅ'টো বনাই ৰাখিলে গতিকে সেই উদ্দেশ্যেই বনালোঁ গতিকে মোৰ এই সৰু প্ৰয়াসটো কেনেকুৱা লাগিলেনো আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু যদিহে ভাল লাগিলে তেতিয়াহ'লেতো লাইক কৰিবই আশা থাকিলে আৰু যদি আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত দিব আৰু যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰো কৰিব আজিলৈ ইমানেই আছিলে আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ত ধন্যবাদ